হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আমাৰ ঔৰিয়া গাঁও চকৰ পৰা। আৰু যিহেতু নগাঁৱতে প্ৰতিষ্ঠিত এটা শিৱলিংগৰ আকাৰেৰে বনোৱা শিৱ মন্দিৰ, যিটো আমাৰ বিশ্বৰ সকলোতছে ডাঙৰ হয় আৰু মহামৃত্যুঞ্জয় মন্দিৰ, সেই মন্দিৰটোৰ নাম। আৰু সেই তাত যাম আজি আমি আৰু আপোনালোককো দেখাই থাকিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো লৈ গৈ থাকোঁ। আৰু এনেকৈ আৰম্ভ কৰিলোঁ যাত্ৰাটো আপোনালোকক লৈ। আৰু এই যাত্ৰা আপোনালোকে যদি গুৱাহাটীৰ পৰা কৰে তেতিয়াহ'লে 119 কিলোমিটাৰ, আৰু আমাৰ নগাঁও ফালৰ পৰা যদি যোনসকল নগাঁৱত আছে সেইসকল নগাঁৱৰ পৰা যদি যায় 12 কিলোমিটাৰ হয়। আৰু তেজপুৰ ফালৰ পৰা যোনসকল আহে তেওঁলোকে 55 কিলোমিটাৰ আহিব লাগিব। আৰু কাজিৰঙা ফালৰ পৰা যোন আহে 64 কিলোমিটাৰ। তো গাইজ আহি থাকোঁতে এটা এক্সিডেণ্ট দেখা পালোঁ, আৰু সেইয়া এক্সিডেণ্ট তাত, আৰু আপোনালোকক জুম কৰি দেখাব নোৱাৰোঁ। আৰু সেইটো এক্সিডেণ্ট এটা হৈছে, গাড়ী এখন মানে ট্ৰাকত আপোনাৰ হেৰি কৰি দিলে আৰু মানুহ পূৰা ভিৰ লাগি গৈছে। তো ব'লক আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু আগলৈ গৈ থাকোঁ, আৰু অকণ যাব আছে। আৰু আমি আহি পালোঁ সেই ৰাস্তাটো। নগাঁও ফালৰ পৰা আহি 8-9 কিলোমিটাৰ অহাৰ পিছত আপুনি এনেকুৱা এখন গেট পাব, আৰু ইফালে আপোনালোক সোমাই পৰিব। আৰু মই যিহেতু নগাঁৱৰ পৰা অহা নাই, মানে উৰিয়া গাঁও চকৰ পৰা আহিছোঁ, ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু উৰিয়া গাঁৱৰ পৰা আপোনালোকে 3 কিলোমিটাৰমান আহিলে আপোনালোকে এই ৰাস্তাটো ৰাইট চাইডে পাব। তো সেইফালেদি আপোনালোকে আহি যাব। আহি পালোঁ, আৰু বেছি দূৰ নাই, অলপ আছে, আৰু আপোনালোকক দেখাই থাকিম। তো ব'লক, আৰু বেছি দূৰ নাই, আপোনালোকক যেনেকৈ দেখাই আছোঁ তেনেকৈ আপোনালোকে আহিব পাৰে, তেতিয়া আপোনালোকে পাই যাব। আৰু আপোনালোকক দেখাওঁ কেনেকুৱা পৰিৱেশত আছে। তো ব'লক। আৰু গাইজ ৰাস্তাটো যিহেতু নতুনকৈ বনাই আছে, সেইকাৰণে মানে বহুত ৰাস্তাটো বেয়া, আৰু বৰষুণো দি আছিলে সেইদিনা। বৰষুণ দিয়াৰ কাৰণে মানে ৰাস্তাটো বহুত বেয়া হৈ আছে। তো গাইজ আহি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ, আৰু এইমাত্ৰ আহি পালোঁ। আৰু এটা মানে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছে, আৰু বিশ্বৰ সকলোতছে ওখ, আৰু আপোনাৰ কিমান আছিলে ডাঙৰ, 126 ফুট উচ্চতাৰ ওখ। আৰু আপোনালোকক দেখাই আছোঁ, এইটো চাওক, বিশ্বৰ সকলোতছে ডাঙৰ শিৱলিংগ আকাৰেৰে বনোৱা এটা শিৱ মন্দিৰ, যিটো নাম হৈছে মহামৃত্যুঞ্জয় মন্দিৰ, আৰু বিশ্বৰ সকলোতছে ডাঙৰ হয়, আৰু 126 ফুট উচ্চতাৰ ওখ। তো এটা কিমান সুন্দৰ পৰিৱেশৰ মাজত আছে। নগাঁও আপোনাৰ ব্ৰহ্মপুৰ সমষ্টিৰ ভেৰভেৰী অঞ্চলত অৱস্থিত। তো চাওক আপোনালোকে, আৰু এতিয়া আপোনালোকক দেখাম এটা চিনেমেটিক শ্বটত, গোটেই পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু চাওক আমাৰ লগত, আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তে ভিডিঅ'টো এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। তো চাই থাকক।
তো গাইজ কৰোণা পৰিস্থিতিৰ কাৰণে বৰ্তমান সোমাব দি থকা নাই আৰু সোমাব নিদিয়ে বৰ্তমান বাহিৰৰ পৰাই আপোনালোকে দৰ্শন কৰিব পাৰে আৰু সেয়াই আৰু বাহিৰতে চাকি চব আছে আপোনালোকে ইয়াত আহিলে হেৰি কৰিব পাৰে আৰু ভিতৰত সোমাব দিয়া নাই তো সেইখিনিয়ে কৰোণাৰ কাৰণে বিশেষকৈ আপোনাৰ সোমাব দিয়া নাই আৰু আমি দুৰ্ভাগ্য যে বাহিৰৰ পৰাই যাব লগা হ'ল ভিতৰত যাব নোৱাৰিলোঁ সেনেকৈ আজি চালোঁ আৰু এইফালৰ পৰা আহি আপোনালোকে এইখন হৈছে গেট আৰু এইফালে আপোনালোকে সোমাই যাব পাৰে আৰু গৈ ইয়াত চাকি বন্তি দিব পাৰে তো গাইজ আহি পালোঁ আৰু তাৰ পৰা আহি পালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি প্লিজ জনাব কমেণ্ট বক্সত আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যোন নতুন আহিছে আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়ালৈ আহিছোঁ আজিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই